বিগত দিনত বহুত আন্দোলন কৰিলোঁ, বহুত প্ৰতিবাদ কৰিলোঁ। 20 অক্টোবৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক মাতি দি যিটো আলোচনা কৰিলে, আমাক আৰ্থিক ধৰণৰ কথাটো আশ্বাস দিছিল, সকলো সমস্যা সমাধান কৰিম বুলি কৈছিল। কিন্তু আচলতে তেওঁ এই আলোচনাটো এতিয়া লাহে লাহে এটা পুতুকাৰ খেলৰ নিচিনা হৈ যাব ধৰিছে। আমি আকৌ তাৰপিছত পৰৱৰ্তী সময়ত 2-3টা আন্দোলন কৰিলোঁ, আমাক মাতি নি কিবা মাইনোজ কৰা বা অন্যান্য বিভিন্ন ধৰণৰ প্ৰলোভন বা আমাক ললিপপ যিটো ব্যৱস্থা কৰি আছে, এই ব্যৱস্থাটো আচলতে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আমি বিচাৰিছিলোঁ যে এইবাৰ বিধানসভাত আমাৰ বিধেয়কখন আহিব, অন্ততঃ প্ৰাথমিকীকৰণৰ এই আওতাৰ বাহিৰত যিমানখিনি শিক্ষানুষ্ঠান আছে, প্ৰায় 2300 শিক্ষানুষ্ঠান আৰু প্ৰায় 19,527 জন যি শিক্ষক কৰ্মচাৰী প্ৰাদেশিকৰণৰ পৰা ভাগ কৰি আছে, এই শিক্ষক কৰ্মচাৰীখিনিক বা এই শিক্ষানুষ্ঠানখিনিক এইবাৰ বিধেয়ক আনি বাজেট অধিৱেশনত বিধেয়ক আনি পেলাই আমাক প্ৰাদেশিকৰণ কৰিব বুলি আমি আশা কৰিছিলোঁ। মুখ্যমন্ত্ৰী মহোদয়ে আমাক আশ্বাসো দিছিল, কিন্তু আচলতে এই আশ্বাসটো এটা পুতুকাৰ ফেন আৰু বিধানসভাৰ বেছিদিন বাকী নাই। আমি এই অহা 28 মাৰ্চৰ দিনাখনে আমি এই বিধেয়কৰ এইবাৰ বিধানসভাত যে বিধেয়কখন আহিব লাগিব, ইয়াৰ পূৰ্ণ দাবীত আমি 28 তাৰিখে প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আমাৰ অসমৰ প্ৰায় 20,000 শিক্ষকৰ উপস্থিতিৰে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীটো অনুষ্ঠিত হ'ব। তাৰপিছত মই মাননীয় চৰকাৰক আহ্বান জনাম যে আচলতে যদি সদিচ্ছা আছে আমাক প্ৰাদেশিকৰণৰ কথাটো স্পষ্ট কৰিব লাগে, আৰু অন্যথা কিন্তু সেইদিনাখনে 28 তাৰিখৰ দিনাখনে এই 20,000 শিক্ষক যে আহিব, এই 20,000 শিক্ষকে বিনা প্ৰাদেশিকৰণৰ কোনো সিদ্ধান্ত নোহোৱাকৈ গুৱাহাটী এৰি নাযাব। দৰকাৰ হ'লে আমি চচলত যদিও কাৰ্যসূচী শিক্ষকখিনি মিলিত হ'ব, চচলৰ পৰা আমি দিছপুৰলৈ কাৰ্যসূচী হ'ব। এইখিনি চৰম হতাশাগ্ৰস্ত আৰু ভীতিগ্ৰস্ত হৈ প্ৰতিশ্ৰুতিৰ পিছত প্ৰতিশ্ৰুতি দিয়াৰ পিছতো মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া আমাক চৰমভাৱে বিশ্বাসঘাতকতা আৰু প্ৰবঞ্চনা কৰিছে, প্ৰতাৰণা কৰিছে। কিন্তু এই প্ৰতাৰণা আৰু বিশ্বাসঘাতকতাৰ প্ৰতিবাদে কল্পে আগন্তুক 28 তাৰিখে আমি সকলো ভাতৃ সংগঠনবিলাকে লগ লাগি 28 তাৰিখ আন্দোলনৰ দিন ঘোষণা কৰি আছোঁ। সিদিনাখন আমি সচলত প্ৰায় 20,000 শিক্ষক কৰ্মচাৰী লগ হৈ প্ৰতিবাদ ৰূপে আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছোঁ। আৰু সেই কাৰ্যসূচীত যদি মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই সমস্যা সমাধানৰ কাৰণে কোনো বাট প্ৰশস্ত নকৰে, তেতিয়াহ'লে আমি সেইদিনাখন কোনো পধ্যে সেই প্ৰতিবাদস্থলীত ত্যাগ নকৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ে আহি আমাক সেই প্ৰতিবাদস্থলীত লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছতে আমাৰ এই সমস্যাটো আকৌ সমাধান কৰাৰ ব্যৱস্থা এই অধিৱেশনতে নকৰা পৰ্যন্ত আমি প্ৰতিবাদস্থলী কেতিয়াও ত্যাগ নকৰোঁ। শেষবাৰৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। যোৱাবাৰো চচলত লাষ্ট টাইম যিটো প্ৰতিবাদ